নমস্কাৰ। ৰাতিপুৱা ফুলৰ টাবকেইটাৰ লগত যদি অকণমান কথা নাপাতো, ফুলৰ টাবকেইটাও মোক বেয়া পায়, মোৰো মনটো বেয়া লাগে। সেয়েহে ফুলৰ টাবকেইটাৰ লগত কথা পাতি ল'লোঁ। মঙলবাৰৰ দিনাখন শৰ্মা বাইদেউৰ ঘৰৰ পৰা দুটামান ৰঙা ফুল ছিঙি অনাটো মোৰ এটা অভ্যাস। ঘৰৰ গোঁসাই ঘৰত বন্তি এগছি জ্বলাই জয় বজৰংবলী বুলি কৈ হনুমান চালিচাখন পঢ়াটো মঙলবাৰেতো কৰিবই লাগিব, নহ'লেনো দিনটো ভাল লাগিব জানো। সেয়েহে জয় বজৰংবলী, জয় হনুমান, জয় শ্ৰীৰাম বুলি হনুমান চালিচাখন পাঠ কৰি ল'লোঁ। ব্ৰেকফাষ্টৰ নামত মানুহজনক মিঠাতেলেৰে এখন পৰঠা বনাই দিলোঁ। খুব ভাল পায় মিঠাতেলৰ পৰঠা। মোৰ নিজৰ টিফিনটো নিজে পেক কৰি ল'ব লাগিব, আৰুতো কোনো নাই পেক কৰি দিবলৈ। সেয়েহে ৰুটি, ভাজি, দাইল আৰু অকণমান দৈ লৈ নিজৰ টিফিনটো সুন্দৰকৈ পেক কৰি ল'লোঁ। দুপৰীয়া এয়াই খাব লাগিব আজি। নিৰামিষৰ দিনা ঘুগুনিখনটো প্ৰিয়, সেয়ে বুট তিয়াই থলোঁ। এই ব্ৰেকফাষ্টত গাখীৰ আৰু মুছলি খাই মই খুব ভাল পাওঁ। দৌৰাদৌৰিকৈ অফিচ যাবলৈ ৰেডি হ'লোঁ। ইফালে 10 বাজিবৰ হ'লেই, ফটাফট অফিচত যাবলৈ ওলাই অফিচ আহি পালোঁ মই। প্ৰীতিৰ বাৰ্থডে আছিল বাবে প্ৰীতিৰ লগত একপি ফটো উঠিলোঁ। আজি আকৌ দুপৰীয়া আইচক্ৰীম খাবলৈ ইমান মন গৈছিল, জেডি চুইটছলৈ গৈ এটা আইচক্ৰীম খালোঁ। ডিম্পলে আকৌ চুইট কৰ্ণ খায়। এই চুইট কৰ্ণ মই একেবাৰে ভাল নাপাওঁ, গতিকে কেতিয়াও মুখতেই দি পোৱা নাই। তাই মুখখন চাওকচোন, কিমান জ্বলা দিব লাগে, কিমান পিঁয়াজ দিব লাগে, কিমান বাটাৰ দিব লাগে, এইবোৰ বলকি আছিলে। ঘূৰি আহি দেখিলোঁ লিণ্টাৰ ল'ৰাজনে ৰৈ আছে, এটা মোৰ হেনো পাৰ্চেল আহিছে, তাকো মই খুলি চালোঁ। আজিৰ ভিডিঅ'টো ইমানেই। চাই কেনে পালে? যদি ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব দেই, আৰু ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ, বাই বাই।